প্ৰাৰম্ভিক মন্তব্যখিনি লৈলোঁ মই এতিয়া ৰাজু চেতিয়া ফুকন আপোনাৰ ওচৰত আহিব খুজিছোঁ যে হঠাৎ যিটো ঘটনা ঘটি গ'ল আজি ৰাতিপুৱাৰ পৰা চৰ্চা হৈ শেষত মুখ্যমন্ত্ৰীয়ে কনফাৰ্ম কৰিলে যে জাপানৰ প্ৰধানমন্ত্ৰী ভ্ৰমণ বাতিল কৰা হৈছে কি কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে কি প্ৰতিক্ৰিয়া ইয়াৰ আঁৰত কি ৰহস্য আছে মুখ্যমন্ত্ৰীয়ে যিটো কৈছে পীযুষ চাগে যিটো কৈছে সেইটোৱে সত্য নে ইয়াৰ আঁৰত বেলেগ কিবা কথা আছে এই ভ্ৰমণ বাতিলৰ নাই প্ৰথম কথাটো হ'ল কংগ্ৰেছ দলে আমি জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব সেইটো আদৰণি জনাইছিলোঁ আৰু প্ৰত্যেকটো মুহূৰ্ততে আমি কৈছিলোঁ যে এইটো ভাল কথা কিন্তু এতিয়া যিহেতু আজি বাতৰিত ওলাইছে যে তেওঁ নাহে বা গোটেই কথাটো বাতিল কৰা হৈছে এতিয়া আমাৰ কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য দিলে তেওঁ কি ক'লে যে আনএভইডেবল ৰিজন মানে এৰাব নোৱাৰা কাৰণ আৰু একেটা সময়তে এজন জ্যেষ্ঠ মন্ত্ৰী বা পীযুষ হাজৰিকা ডাঙৰীয়ে যিটো বক্তব্য দিলে তেওঁ বক্তব্যটোৱে কি ক'লে যে তেওঁ বক্তব্যটোৱে আচলতে যত দুখ নন্দ ঘোষ বুলি আমাৰ অসমীয়াত এটা বাক্য আছে সেই বাক্যটোৰে তেওঁ ক'ব বিচাৰিলে যে গোটেই জাপানৰ প্ৰধানমন্ত্ৰী নহাৰ আঁৰত বোলে মানে এখন চিত্ৰক লৈ যি আচলতে ঘটনা ঘটিছিল সেই ঘটনাই আচলতে মূল দাড়ি বা তাক তেওঁলোক সেই যুৱ প্ৰজন্ম বা যিখন চিত্ৰক লগত জড়িত মানুহ তেওঁলোকক ক'লে তেওঁ নৈৰাজ্যবাদীৰ লগত তুলনা কৰিলে আচলতে এই গোটেই কথাটো দুৰ্ভাগ্যজনক এতিয়া আহিছোঁ মূল কথাটোলৈ মূল কথাটো এইটো যে এৰাব নোৱাৰা কাৰণ বুলি ক'লে আমি কি বুজি পাওঁ যেহেতু এইটো এটা পলিটিকেল কথা বা ৰাষ্ট্ৰৰ অন্য এখন ৰাষ্ট্ৰৰ এজন প্ৰতিনিধি এৰাব নোৱাৰা অংগ বুলি ক'লে আমি এই কথাটো বুজি পাওঁ যে সাধাৰণতে সময়সূচীৰ সীমাবদ্ধতা কূটনৈতিক ব্যস্ততা বা সংসদীয় দায়িত্ব নিৰাপত্তা বা অন্যান্য লজিষ্টিকেল যিবিলাক কথা যিটো বাৰ্তা ৰাষ্ট্ৰীয় মাধ্যমত আজি প্ৰচাৰ হৈছে লজিষ্টিকেল কথাটো কিন্তু অসমৰ সংবাদ মাধ্যমত বা অসমৰ এটা নেৰেটিভ সৃষ্টি কৰি দিয়া হ'ল যে এই জাপানৰ প্ৰধানমন্ত্ৰী নহাৰ মূল ৰিজনটোৱে কেৱল মাত্ৰ হুলস্থুল বা কিন্তু এইটোৱে মূল কথা নাছিল তাৰ পাছৰ কথাটো আছিল জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব এই সম্পৰ্কত জাপানৰ পৰা বা দিল্লীৰ পৰা বা অসমত এনে এক কিবা ডাটা আছিল নে এনে কিবা স্পষ্টীকৰণ আছিল নে যে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব অফিচিয়েল কিবা ইনফৰ্মেশ্যন নাই কোনো ধৰণৰ ইনফৰ্মেশ্যন নাছিল তাৰ সলনি এটা কথাই আছিল যে সম্ভাৱনা যে জুলাইৰ প্ৰথম সপ্তাহত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব সেয়া আছিল এক সম্ভাৱনা যিটো সম্ভাৱনা নাকচ কৰা হ'ল এতিয়া কথাটো হ'ল কি জাপানৰ প্ৰধানমন্ত্ৰীটো ভাৰতলৈ আহিব ক'ত আহিব দিল্লীলৈ আহিব অসমলৈহে নাহে বৈঠকখনটো হ'ব তো ক'ত হ'ব দিল্লীত হ'ব তো আল্টিমেটলি কথাটো কি হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিব কিন্তু অসমলৈ নহা ৰিজনটো কি আচলতে সেই কথাটো কৈছে যে এতিয়ালৈকে সেইটো ওলোৱা নাই ইয়াৰ পাছৰ কথাটো আহিছোঁ যে বিনিয়োগৰ কথাখিনি চৰ্চা হৈছিলে খুব ইম্পৰ্টেণ্ট কথা যে পীযুষ হাজৰিকা ডাঙৰীয়াও ক'লে যে আমাৰ কাৰণে খুব দুৰ্ভাগ্য নৈৰাজ্যবাদীসকলৰ কাৰণে বিনিয়োগ নাহে এতিয়া কথাটো হ'ল কি জাপানৰ প্ৰধানমন্ত্ৰীটো ভাৰত আহিব বৈঠক অনুষ্ঠিত হ'ব যদিহে জাপানৰ প্ৰধানমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অসম আৰু অসমীয়া জাতিৰ প্ৰতি বা অসমীয়া মানুহৰ প্ৰতি ইমানেই দায়বদ্ধতা আছে যিখিনি কথা পাতি থকা হৈছিলে বিনিয়োগ আহিব দিল্লীত বৈঠক পাতিওতো অসমত বিনিয়োগ কৰিব পৰা যাব অসমত আহিলে অসমত বহিলে আলোচনা হ'লে যে বিনিয়োগৰ তেনেকুৱাতো কোনো কথা হ'ব নোৱাৰে মই ভাবোঁ যে এইটো গোটেই সম্পৰ্কটোত কথা বতৰাখিনিত মই আচলতে দুখ প্ৰকাশ কৰিছোঁ এইটো কাৰণে যে যদিহে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিলেহেঁতেন হয়তো অসমক গোটেই বিশ্ব মানুহে চিনি পালেহেঁতেন জাপানে চিনি পালেহেঁতেন বহুত বাট খোল খালেহেঁতেন কিন্তু প্ৰকৃত অৰ্থত ক'বলৈ গ'লে মই এটা কথা ক'ব লাগিব জাপানৰ প্ৰধানমন্ত্ৰী এগৰাকী বা অন্য বিদেশী ৰাষ্ট্ৰ অসমলৈ অহাৰ যিটো পৰিৱেশ লাগে সেই পৰিৱেশ হয়তো আমি গঢ়ি তুলিব নোৱাৰিছোঁ কিয়নো আজি হোটেলৰ অভাৱ আজি বিমানবন্দৰত সঘন যিটো যাতায়াত ব্যৱস্থা আজিও আমাৰ সাংঘাতিকভাৱে শক্তিশালী হৈ উঠা নাই একেটা সময়তে ৰাতি যে লাচিত বৰফুকনে গড় বন্ধাৰ দৰে যদি গোটেই আপোনাৰ গছপুলি ৰোপণ কৰি বিউটিফিকেশ্যনৰ নামত আচলতে ৰাজপথৰ ওপৰত পকা আদৰ্শত যদি গছপুলি ৰোপণ কৰি দিয়া হয় য'ত স্বচ্ছ ভাৰতৰ কথা কোৱা হয় সেই স্বচ্ছ ভাৰত আজি আপুনি গুৱাহাটীখন কিমান চাফা দেখিছে কিমান ভাল লগা হৈছে সেই কথা বতৰাবিলাক ধাৰাবাহিকভাৱে থাকিব লাগিব আজি ৰাজপথটো পকা ৰাস্তা ভাঙি দিয়া হৈছে আজি স্মাৰ্ট চিটিৰ নামত পুলিচ প্ৰশাসনৰ 24/7 ছাৰ্ভিচ দিয়া হৈছে এই গোটেই কথা বতৰাবিলাক আচলতে ধাৰাবাহিকভাৱে যদি থাকে মই ভাবোঁ ৰাষ্ট্ৰৰ আচলতে অন্য ৰাষ্ট্ৰৰ প্ৰতিনিধি অসমক আচলতে